নমস্কাৰ মৰমৰ ছাত্ৰছাত্ৰীসকল, যেহেতু তোমালোকৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিবই আৰু মুখ্যমন্ত্ৰী ঘোষণা কৰিছে ইতিমধ্যে। তোমালোকৰ অতি সোনকালে এইটো মাহৰ শেষৰ ভাগত তোমালোকৰ 25 পৰা 30 তাৰিখৰ ভিতৰত তোমালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা কৰিব। ইয়াতে কথা হ'ল যে তোমালোকৰ আজিৰ টপিকটো আমাৰ হাই ছেকেণ্ডেৰী ৰিজাল্টৰ ওপৰত নহয়, আজিৰ টপিকটো হ'ব তোমালোকৰ থামনেলত গম পাইছে বেটাৰমেণ্ট পৰীক্ষাৰ ওপৰত। তোমালোকে হাই ছেকেণ্ডেৰীত যদি পাছ কৰা ঠিকেই পাছ কৰা, কিন্তু যদি তোমালোকৰ কোনোবা এটা ছাবজেক্টত গ্ৰেছ মাৰ্ক লৈ পাছ কৰা বা বহুকেইটা ছাবজেক্টত গ্ৰেছ মাৰ্ক লৈ পাছ কৰা, তেন্তে তোমালোকৰ সেই ছাবজেক্টটো অলপ দেখাত বেয়া হৈ যায়। মানে তোমালোকৰ কিবা তোমালোকে ইন ফিউচাৰত যদি মেডিকেল লাইনত যাম বুলি ভাবি আছা, তোমালোকে ইঞ্জিনিয়াৰিং লাইনত যাম বুলি ভাবি আছা, তেনেহ'লে তোমালোকে গ্ৰেছ মাৰ্ক লৈ যাব নোৱাৰে। কিয়নো তোমালোকৰ এটা ষ্ট্ৰিক্ট ৰুল আছে, যিটো হ'ল তোমালোকৰ গ্ৰেছ মাৰ্ক কোনোপধ্যে তোমালোকৰ মানি লোৱা নহয়, তোমালোকৰ মেডিকেল ফিল্ডতে হওক বা ইঞ্জিনিয়াৰিং ফিল্ডতে হওক। ঠিক আছে, তাৰ কাৰণে তোমালোকে বেটাৰমেণ্ট পৰীক্ষা দি তোমালোকৰ সেই ছাবজেক্টৰ নম্বৰসমূহ বঢ়াই ল'ব লাগিব। তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব আজি তোমালোকে এইটোৱে আলোচনা কৰিম। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা চাই যোৱা, নহ'লে বুজি নাপাৱা। বেটাৰমেণ্ট পৰীক্ষা এনেকুৱা এটা পৰীক্ষা, যিটো পৰীক্ষা দিলে তোমালোকৰ নম্বৰটো বাঢ়িবহে, তোমালোকৰ নকমে। ঠিক আছে, বেটাৰমেণ্ট পৰীক্ষা দিয়াৰ ফলত তোমালোকৰ 1 নম্বৰো নকমে। আগত যদি তুমি সাপ'জ 20 পাইছা নাইবা 30 পাইছা, তোমালোকে বেটাৰমেণ্ট পৰীক্ষা দি যদি তোমালোকে 30 নম্বৰ নোপোৱা আগৰ নম্বৰটো, তেনেহ'লে তোমাৰ নম্বৰটো নকমে। ঠিক আছে, তোমালোকৰ নম্বৰটো বাঢ়িবহে। মানে তোমালোকৰ যদি ছাবজেক্টটো তোমালোকে ভাল কৰা, তেন্তে নম্বৰটো বাঢ়িব, আৰু যদি বেয়া কৰা নম্বৰটো নকমে, মানে আগৰ নম্বৰটোৱে থাকিব। আৰু বেটাৰমেণ্ট পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব? তোমালোকৰ বেটাৰমেণ্ট পৰীক্ষা এইবাৰ অনুষ্ঠিত নহয়, তোমালোকৰ 26ত যেতিয়া হাই ছেকেণ্ডেৰী পৰীক্ষা হ'ব, হাই ছেকেণ্ডেৰী পৰীক্ষাৰ লগত তোমালোকৰ বেটাৰমেণ্ট পৰীক্ষাটো অনুষ্ঠিত হ'ব। তাৰ কাৰণে তোমালোকে ফৰ্ম ফিল আপ কৰিব লাগিব, তোমালোকৰ এডমিট আহিব কলেজত। ঠিক একে মানে পৰীক্ষাটো একদম ছেম টু ছেম তোমালোকৰ 2026ত দিয়াৰ নিচিনাই হ'ব তোমালোকৰ। ঠিক আছে, যেনেকৈ যদি কোনোবা ষ্টুডেণ্ট ৰি দিয়ে, তেনেকৈ সিহঁতৰ নিচিনাই তোমালোকৰ হ'ব, মানে তোমালোকেও দিয়াই হ'ব, একেবাৰে ছেম টু ছেম হ'ব। আৰু বেটাৰমেণ্ট পৰীক্ষাৰ কাৰণে তোমালোকৰ ফিজ নিৰ্ধাৰণ কৰা আছে, তোমালোকে কলেজৰ লগত যোগাযোগ কৰিবা। তোমাৰ কলেজখনত সবিশেষ তোমালোকে গম পাবা। তোমাৰ কলেজৰ য'ত তোমালোকৰ টিচাৰবিলাকে থাকে, মানে তোমালোকৰ কলেজত য'ত ফৰ্ম ফিল আপবিলাক কৰা হয়, তাতে তোমালোকে খবৰটো লৈ চাবা, তাতে তোমালোকৰ সবিশেষ জানিব পাৰিবা। আৰু তোমালোকৰ বেটাৰমেণ্ট পৰীক্ষা দিয়াৰ কাৰণে তোমালোকৰ ছেম টু ছেম প্ৰচেছ হয়, বাকীখিনি চব ছেমে হয়। আৰু তোমালোকে কুৱেশ্যন পেপাৰ যিটো আহিব বৰ্ডৰ পৰা, কুৱেশ্যন পেপাৰসমূহো তোমালোকৰ ছেম টু ছেম থাকিব। ঠিক আছে, 26ৰ কুৱেশ্যন পেপাৰৰ লগত তোমালোকে ছেম টু ছেম হ'ব। আৰু বেটাৰমেণ্ট পৰীক্ষা কেইটাত তোমালোকে দিব পাৰিবা? বেটাৰমেণ্ট পৰীক্ষা সবিশেষ তোমালোকে গোটেইকেইটা ছাবজেক্টত দিব পাৰা। যদি তোমালোকে যিকোনো ছাবজেক্টত যদি তোমালোকে কম নম্বৰ পোৱা, তোমালোকে ভাবা যদি মই বেটাৰমেণ্ট পৰীক্ষা দি নম্বৰটো বাঢ়াই ল'ম, তেনেহ'লে তোমালোকে গোটেইকেইটা ছাবজেক্টত দিব পাৰা। আৰু তোমাৰ বেটাৰমেণ্ট পৰীক্ষাৰ নিৰ্ধাৰণ ফিজ ধাৰ্য কৰা আছে, সেই ফিজ অনুযায়ী তোমালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। তাৰপিছত এডমিট আহিব, তাৰপিছত তোমালোকে বেটাৰমেণ্ট পৰীক্ষা দিবা। ঠিক আছে, চ' এইখিনি তোমালোকে বেটাৰমেণ্ট পৰীক্ষাৰ সবিশেষ আছিল। যদি তোমালোকে ভিডিঅ'টোত ডাউট লাগে, তেনেহ'লে তোমালোকে কমেণ্ট ছেকশ্যন খোলা আছে, কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। চ' আজিৰ কাৰণে মানে আছিল, ধন্যবাদ।